নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে চাগে। মোৰতো সদায় ভাল বুলি নকওঁ, কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া। মানে বেয়া বুলিবলৈ এইটোৱেই কাৰণ ঘৰত মাৰ গাটো ইমান ভাল নহয় আৰু সকলোৱে জানে নিজৰ মাকজনী অসুস্থ মানে মন চন একোৱেই ভাল নহয়। আৰু বাহিৰত একদম ওলাবই নোৱাৰি, ইমান ৰ'দ দিছে, পূৰা একদম দি আছে। এয়া সূৰ্য নিবদা এতিয়াই সেই ফাগুন মাহ নাযাওঁতেই ইমান বেছি গৰম পৰিছে, চাগে পিছত কি হ'ব নাজানো আৰু দেই। বেছি গৰমত একদম থাকিব নোৱাৰি পায়। মাৰ গাটো এইকাৰণে বেয়া, মাৰ মানে বিষ এটা আছে আৰু এই বিষটো আজিৰ পৰা প্ৰায় আপোনাৰ 10 বছৰমানেই হ'ল। সম্পূৰ্ণ সুস্থ হৈ উঠাগে নাই, ট্ৰিটমেণ্ট কৰি আছোঁ। ভাল হৈছে বোলে, কিন্তু কালি ইংলিছ আছিলে, কালি সুধিলোঁ কেনেকুৱা হ'ল, সি কৈছে বোলে মই নাজানো কেনেকুৱা হ'ল। এইটো খাম এতিয়া, ইমান গৰম পৰিছে। ৰবাব টেঙা কাটিব লাগিব এতিয়া, মই কাটিব লাগিব কাৰণ আইতা শুই আছে। মাহী ইমান অকমান দিছে, এইটো খাম কিন্তু। এইটো আপোনালোকে দেখিছে ৰবাব টেঙাটো ইমান কমি। ইমান ধুনীয়া মিঠা নে টেঙা? বহুত মিঠা। অকণমান ময়ো খাই চাওঁ। টেষ্টি। ৰবাব টেঙা খাই কৰি আজৰি। বেছি ডাঙৰ নাছিলে, একদম অকণমানি আছিলে, সেইকাৰণে মোৰ নিজৰ ভাগতে অকণমান কম পালোঁ। ইহঁতে গোটেইখিনিয়ে খাই শেষ কৰি দিলে। যিহেতু আইতা অকণমান খাবলৈ মন গৈছিলে টেঙা, সেইকাৰণে আইতাৰ কাৰণে কাটি দিছিলোঁ। গাটো ভাল নহয় আইতা, সেইকাৰণে শুই আছে। এনেকুৱা গৰমত মানে টেঙা কিবা এটা খাবলৈ মন যায়, খাবলে মন যায়। এইটো মইতো টেঙা খাই বহুত ভাল পাওঁ। আৰু ইমান জ্বলা গম পাই দেই, অকণমান খালোঁ এইখন গোটেই ফুলি আছে মোৰ। এতিয়া মই আপোনালোকক ক'ম মোৰ মাৰ আচলতে বিষটো কেনেকৈ হ'ল, কেতিয়াৰ পৰা হ'ল, সকলোখিনি ক'ম। মাৰ বিষটো হ'ল আপোনাৰ, আগতে আমাৰ খেতি কৰিবলৈ মাহঁতে গৈছিল। প্ৰত্যেকটো খেতিতে মাহঁত যায়, ৰুবৰ সময়ত যায়, ধান দাবৰ সময়ত যায়। তেনেকৈ ৰুবৰ সময়ত এই কিবা বোকাত নামোতে কিবা পোক এটাই কামুৰিলে, আৰু সেই পোকটোৱে কামোৰাৰ পাছৰে পৰা সেই বিষটো মানে তেতিয়াই আৰম্ভ হ'ল আৰু এতিয়ালৈকে মা সম্পূৰ্ণ সুস্থ হোৱাগৈ নাই। ডিমাপুৰ চিকিৎসা কৰিলে, ডিমাপুৰ চিকিৎসা মহাবিদ্যালয়, তাৰপাছত আপোনাৰ যোৰহাট, গোলাঘাট, এইফালে আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, এনেকৈ বহুত ডক্তৰক মাক ট্ৰিটমেণ্ট দিয়া হ'ল, কিন্তু এতিয়া সম্পূৰ্ণ সুস্থ হোৱাকৈ নাই কৈছোৱে। এই কাছমাৰীৰ যিজন ডক্তৰ তাত দেখাই আছে, সেইজনেও এতিয়া মাতি আছে। আমাৰ মাৰ দৰৱখিনি শেষ হৈছে, তালৈ আমি যাব পৰা নাই বৰ্তমান বিশেষ কাৰণ এটাত। সেইকাৰণে মাৰ বিষটো মানে বাঢ়ি গৈছে। এনেকৈ মানে মা শুই থাকিলে মোৰ অলপো ভাল নালাগে মনটো এইকেইদিন, সেইকাৰণে আচলতে ভিডিঅ' চিডিঅ' বনাবলৈ একো মন নাই। মই ক'ত আহিছোঁ জনোৱাই নাই, মোৰ জেঠাই ঘৰলৈ আহিছোঁ। ইয়াত মানে সিহঁতৰ মোৰ জেঠুৱে নিজেই ঘৰতে পাচলি কৰে, বোলে আমাৰ ঘৰলৈ কেইটামান লৈ যাওঁ, মাতিলে, সেইকাৰণে আহিলোঁ। আজি বিশেষকৈ দেওবাৰ আছিলে, কালি আৰু সেইখিনিলৈকে ভিডিঅ' মানে বনাবলৈ নহ'লে, তাৰপিছত বোলে আজি এইকণ শেষ কৰি দিওঁ ভিডিঅ'টো। আমি ইয়ালৈ আহিছোঁ, এতিয়া পাচলি ল'লোঁ, ইমান ধুনীয়াকৈ হৈছে। বন্ধাকবি হৈছে, ব্ৰকলি, তাৰপাছত আপোনালোকৰ বিলাহী হৈছিলে, বিলাহীখিনি মৰি গ'ল বোলে, ভালকৈ নহ'লে। কৰিছিলে বিলাহী খেতি, তাৰপিছত এইফালে ধনিয়া আছে, পালেং, লাই, এনেকৈ গোটেইখিনি আছে।
এইটো আচলতে গাঁৱৰ ঘৰত থকাৰ মজাতে সুকীয়া। চাওক বাৰীখন ইমান ডাঙৰ বাৰী, আৰু এইফালে যে আমি গ'লোঁ পাচলি আনিবলৈ, সেইফালে গৈছিলোঁ। গোটেই এইফালে ইয়াৰ ৰবাব টেঙা, এতিয়াতো ৰবাব টেঙা নালাগে সাধাৰণতে, ইয়াত এতিয়া ৰবাব টেঙা লাগি আছে। ঘৰ আহি পালোহি, ভিডিঅ'টো ইয়াতে মই শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।